So hello guys, TK here and welcome back to my YouTube channel. So কেনে আছে আপোনালোকে আশা কৰো ভালে আছে আৰু এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ আহি গলো আশা কৰো আপোনালোকে ভিডিওটো ভাল পাব। সো এতিয়া নকও ক'ত যাম কি কৰিম সো আপোনালোকে ভিডিওটো শেষলৈ চাই থাকিব আৰু চেনেলটো প্ৰথমবাৰ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আমি যাতে নতুন নতুন ভিডিও আপলোড কৰাৰ লগে লগে নোটিফিকেশন পাব পাৰে। আৰু ইভাগে আছে হেমন্ত দা। সো সকলোকে ভোগালী বিহুৰ হিয়া বৰা শুভেচ্ছা যাচিলো টিকে ব্লগছৰ তৰফৰ পৰা। সো বেছি দেৰি নকৰি আৰু বেছি কথা নাপাতি বলক আজি ভিডিওটো ষ্টাৰ্ট কৰো। মরয়ার দুপাখি মোর মনৰ বতৰা পঠিয়ালো তোমাৰে তুমি আদৰি লবা পাৰো বতৰা কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ধুৰীয়া গানে গানে তুমি মোৰ সুৰে সুৰে তুমি। সো ফাইনালি আমি আহি পালোঁ ক'ত আহিছোঁ আপোনালোক এতিয়া দেখাই আছোঁ। তো পিছফালে চাব পাৰে এটা গৰিলাৰ আকাৰত এটা ভেলাঘৰ সাজি ওলাইছে। তো ক'ত বনাইছে এইটো মই আপোনালোক দেখাই দি আছোঁ। এইটো বনাইছে বঙাইগাঁও জিলাৰ ধনতুলিত বান্নিপাৰাত বনাইছে এইটো। তো চাব পাৰে আপোনালোকে আৰু ইয়াতে এটা কৰুণাৰ আকৃতিও এটা চিম্বল বনোৱা হৈছে। কত জনমৰে মোৰ আপোন যে তুমি খুবা তুমি সপোন মোৰ আকাশৰে তুমি পোহৰ যে মনে আজি পাখি সো আৰু আপোনালোক দেখাই থাকিম বঙাইগাঁৱত মানে কম্পিটিশ্যন হৈ আছে ভেলাঘৰৰ কাই কিমান সুন্দৰকৈ বনাব পাৰে। তো আৰু ভেলাঘৰ দেখাবলৈ চেষ্টা বঙাইগাঁৱৰ আৰু এটা ভেলাঘৰত আহি পালোঁ চাব পাৰে ইয়াতে কৰুণা আকৃতি দিয়া হৈছে ভেলাঘৰৰ তাত। তো বঙাইগাঁৱত মানে কম্পিটিশ্যন হৈ আছে পাই বহুত ভাল লাগিল আৰু ভোগালী শুভেচ্ছা থাকিল। আৰু আপোনালোকক এইবিলাক আমি কিয় দেখাই আছোঁ কওকচোন। কিছুমান মানুহে বাহিৰলৈ কাম কৰি থাকে বা চাকৰিৰ কাৰণে গুৱাহাটীত গৈছে, গুৱাহাটীত এনেকুৱা এটা পৰিৱেশ দেখিব নোৱাৰে। তো আপোনালোকে এটা মানে আমি ভিডিঅ'ৰ দ্বাৰাই আমি দেখাব খুজিছোঁ যে কি হৈ আছে আমাৰ গাঁও অঞ্চলত বা ভিতৰ অঞ্চলত। তো এইখিনিয়ে আপোনালোকক উপভোগ কৰাৰ কাৰণে দেখাই আছোঁ। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই একদম ছাবস্ক্ৰাইব কৰি খোলাখালি কৰি আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰ্টিক্স ব্লগ। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। মই আছো তোমাৰে। সো আমি আৰু এটা ভেলাঘৰত আহি পালোঁ। কিং কং যে বনাইছে তাৰে পৰা বেছি দূৰ নহয়, মাত্ৰ 1 কিলোমিটাৰ ডিষ্টেঞ্চ হ'ব। সো এইটো চাব পাৰে চাংঘৰৰ আৰিত বনাইছে ভেলাঘৰ। তো মই আপোনালোকক ওপৰত যাই দেখাই দি আছোঁ ভিউটো কেনেকুৱা। তো যাওঁ ওপৰত বলক। তো চাব পাৰে এইটো ওপৰৰ ভিউ এনেকুৱা আৰু ভিতৰত বহুত ধুনীয়াকৈ সজাই পৰাই তুলিছে ভেলাঘৰটো। আৰু আপোনালোকক বঙাইগাঁও জিলা বহুত কেইটা ভেলাঘৰ দেখাম আমি। তো চাই থাকক ভিডিঅ'টো। পাহাৰৰ চূড়াকে মেঘে মেঘে যাচে হিয়াৰে জুৰি দিয়ে বেকেৰে হিৰে হিৰে জপিয়া আবেগেৰে কৈ যায় শুনা শুনা পিৰিতিৰ নাই ভাগৰ আবেগৰ ৰাগি বতাহত আৰু এজন ইউটিউবাৰক লগ পাই গ'লোঁ, নৰোত্তম নৰোত্তম দাৰ বহুতে ভিডিঅ' চাই। নৰোত্তম দা কৈ দিয়ক। বহুতে ভাল লাগিল ভাইটিক লগ পাই আৰু সকলোকে মোৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ টিকে ব্লগছৰ তৰফৰ পৰা সকলোৱে নৰোত্তম দালৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল। চ' চাই থাকক। আৰু এটা ভেলাঘৰত আহি পালোঁ। আজি মানে বঙাইগাঁওখন ফুৰিয়ে আছোঁ। চাব পাৰে ইভাগে হেলিকপ্টাৰত আৰিত বনোৱা হৈছে এটা ভেলাঘৰ। ইভাগে চাব পাৰে। ভাইটি গাঁওখনৰ নাম কি? মূলাগাঁও চেন্দ্ৰামৰাত এইটো বনোৱা হৈছে হেলিকপ্টাৰৰ আৰি ভেলাঘৰ বনাইছে। ভাইটি কিমান দিন লাগিছে বনাওঁতে? এইটো বনাওঁতে কিমান দিন লাগিছে?
সদায় তোমাক সুৰা শিকিব কুৰাপো নকওঁ মই আনক ফুলিব দিয়া তুমি মোৰে সময়া মৰম নাচিব দিয়া দুচকুৰে তৰুণী হেঁপাহক বিচাৰিছো কাষৰতে সদায় তোমাক সুৰা শিকিব কুৰাপো নকওঁ মই আনক আজি বঙাইগাঁওখন ফুৰিলোঁ আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চ' বাই বাই